আমাৰ যিমানবোৰ উৎসৱ পাৰ্বণ আছে সকলোবোৰৰ ভিতৰত ভোগালী বিহু মোৰ সকলোতকৈ প্ৰিয়। কিমান প্ৰিয় সেইটো বুজাই ক'বতো নোৱাৰো, কিন্তু ভোগালী বিহু যেতিয়াই আহে মোৰ মনটো সঁচাকৈ ভাল লাগে। নতুন বছৰ অহা মানে ভোগালী বিহুৰ কাৰণে বাট চাই থকা, আৰু বছৰত এবাৰেই আহে। এই বিহুটোত মই যিমান পাৰোঁ সিমান খোৱা বস্তু বনাবলৈ চেষ্টা কৰোঁ। আৰু আজি কি বনাব লৈছোঁ দেখাৰ পিছত আপোনালোকেতো গম পালেই। হয়, নাৰিকলৰ চিৰা খুব প্ৰিয়। কাৰ কাৰ প্ৰিয় বাৰু? মই যিমান দূৰ জানো নাৰিকলৰ চিৰা বহুত মানুহে ভাল পায়, কিন্তু এই নাৰিকলখিনি ৰুকি লোৱাৰ কাৰণেই মই কেতিয়াবা বনাম বুলি ভাবিলেও বনোৱাই নহয়। কিন্তু বিহুৰ সময়ত যেনেকৈ নহওক কষ্ট হ'লেও এই চিৰাখিনি সামান্য বনাব চেষ্টা কৰোঁ। আৰু আগতেও মোক বহুতে সুধিছে নাৰিকলৰ চিৰা বনালে খুব ফটফটীয়া বগা কেনেকৈ হয়। আজিও সন্ধিয়া মোক লগৰ এজনীয়ে কল কৰি সুধিছিল যে তই চিৰা বনালে ইমান চাফা হয়, চেনিখিনি আগতে দিওঁ নে পিছত দিওঁ। আৰু এই সৰু ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিছোঁ যিসকলৰ সদায় প্ৰব্লেম হয়। আৰু মই এটা কথাই কওঁ, নাৰিকলৰ চিৰা বনোৱা লাড়ু বা বেলেগ পিঠা বনোৱাতকৈ ইজি। আৰু নাৰিকলখিনি যদি কোনোবাই ৰুকি দিয়ে তেতিয়াহ'লেতো আৰু ভাল, কিন্তু মোৰ ভাগ্য বেয়া বাৰু। অকলশৰীয়াকৈ থকাৰ কাৰণে নিজে সকলোখিনি কৰিব লাগে। প্ৰথমে লৰালৰি কৰি কাঁহীখনতে সানি লৈছিলোঁ, কিন্তু আনকমফৰ্টেবল হৈ গ'ল। মই ভাবিলোঁ যিটো কেৰাহীত মই বনাম সেই কেৰাহীটোতে চেনিখিনি সানি লওঁ। আৰু খুব ভালকৈ চেনিখিনি সানিব নোৱাৰি, নহ'লে ভাঙি যাব। নৰ্মেলি চেনিখিনি সানি মই 2 ঘণ্টাৰ কাৰণে ঢাকি থৈছিলোঁ, যাতে চেনিখিনি কিছু গলি যায়। আৰু গেছটো একেবাৰে ল' কৰি ঘনাই ঘনাই লৰাই আছোঁ। লগতে চিৰা বনালে খুব হাত বিষায়। যিসকলে বনাব জানে বা বনাই থাকে তেওঁলোকেতো গমেই পায়। গেছটো একেবাৰে কম দিব লাগিব। যদি অকণমান গেছটো বঢ়াই দিওঁ বুলি ভাবে, কাষৰ ফালে অকণমান ৰঙা যেতিয়া হ'ব, এবাৰ ৰঙা হ'লে তেতিয়া চিৰাৰ ৰঙো সলনি হৈ যাব। লগতে ফটফটীয়া বগা যিটো বিচাৰিব সেইটো কিন্তু আৰু কৰিব নোৱাৰে। লগতে যিটো বাচনত বনোৱা হয় সেই বাচন বহুত চাফা হ'ব লাগে। আৰু এইটো বাচনত মই বহুতবাৰ মাংস বনাইছোঁ। তাৰ পিছতো ভালকৈ ধোৱাৰ কাৰণে চিৰা সদায় বগা হয়, বা লাড়ু যদি বনাওঁ তেতিয়াও বগাই হয়। নাৰিকলৰ এই চিৰাখিনি আমাৰ অলম'ষ্ট ৰেডি হ'ল। অকণমান শুকাব বাকী আছে। এইখিনি সময়তে মই গেছটো অফ কৰি দিলোঁ, কাৰণ কেৰাহীটো সাংঘাতিক গৰম হৈ আছে। যিমানখিনি শুকাই আহিব বাকী আছে কেৰাহী গৰমতে শুকায়ো যাব। চিৰাখিনি যিহেতু হ'ল, গতিকে খুব ভালকৈ ঠাণ্ডা হ'ব দিম এই কেৰাহীতেই। তাৰপিছত এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিম। ঠাণ্ডা দিনত মিনিমাম এমাহৰ পৰা 2 মাহলৈ বেয়া নহয়।